নমস্কাৰ আজি মই আহিছোঁ মানে কলেজত লগ পাইছোঁ আপোনালোকক কাৰণ আজি আমাৰ ভোট আছে কলেজত ইলেকশ্যন হ'ব সেয়ে ভিৰ হৈ আছে পিছপিনে দেখাম এয়া তেওঁ খেলিছে মোৰ পট্টফলিটো হ'ল জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক গলত গামোচা আৰু ওপৰৰ পোষ্টাৰ আৰু ছাত্ৰ ছাত্ৰী ইমান ৰাতিপুৱাই ভিৰ দেখি হয়তো আপোনালোকে গম পাইছে আজি ৬নং মহাবিদ্যালয়ৰ 2022-23 বৰ্ষৰ বাবে সাধাৰণ নিৰ্বাচন ছাত্ৰগত নিৰ্বাচনৰ বাবে সাধাৰণ নিৰ্বাচনত আজি নিৰ্বাচন কৰা হ'ব 12টা পদবী বাকী যিসমূহ 38জন মানে কি সদস্যই মানে কি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমগ্ৰ নিৰ্বাচনত সকলোলৈ শুভেচ্ছা থাকিল আৰু ইয়াৰ মাজৰ পৰা মাত্ৰ 12জনে যিকিবা আশা ৰাখিলোঁ সেই 12জনে কলেজৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত নিজৰ সৰ্বস্ব উজাৰি দিব আৰু সেই আশাৰে মই জুবেল হাছান মই আশা ৰাখিছোঁ নিশ্চয় কিবা এটা ফলাফল পাম বুলি বাকী আপোনালোকৰ ওপৰত আৰু বাকী বাইদেউটো আছে আৰু আমি ছাপোৰ্ট কৰিছোঁ আৰু জুবেল চান্স আছে আমি এতিয়া সন্দিখনত আছোঁ মানে ৰিজাল্টক লৈ বাকী সকলো আমাৰ সহযোগিতাৰ ওপৰত বাকী বহুত শুভেচ্ছা থাকিল তোমালৈ আৰু কাম মানে বহুত আহিছে আৰু ইপিনে আছে আমাৰ মোৰ ফ্ৰেণ্ড জেউতিও খেলিছে তাই নমস্কাৰ মোৰ নাম শ্ৰী জেউতি দাস আপোনালোকে আশীৰ্বাদ কৰিব এইবাৰ মানে এটা বিশেষ কাৰণত মই ভাইচ প্ৰেচিডেণ্ট খেলিছোঁ এইবাৰ ভাইচ প্ৰেচিডেণ্টত কোনো ছোৱালী নাই অকল ময়ে ছোৱালী মানে মোৰ নাম শ্ৰী জেউতি দাস আপোনালোকে গোটেইবিলাকে আশীৰ্বাদ কৰিব আগন্তুক ভাইচ প্ৰেচিডেণ্ট যাতে ময়ে হ'ব পাৰোঁ হয় মোৰ ফ্ৰেণ্ড আমি আগৰ পৰাই মানে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হয় নাৰ্গিছ মোৰ পুলিং এজেণ্ট হ'ব মানে মোৰে ছাপোৰ্টাৰ তাকে আৰু তাইক যাতে সহায় সহযোগিতা কৰিব পাৰোঁ তাৰ কাৰণে মই মোৰ বেষ্টখিনি দিম বাকী তাইক বহুত শুভেচ্ছা জনাইছোঁ তেন্তে লগ পাই আছোঁ আৰু দেখাই আছোঁ মোৰ নাম অৰ্জুন দাস মই এইবাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ সকলোৱে যেন সহযোগিতা কৰে আশীৰ্বাদ কৰিব যাতে অৰ্জুনে প্ৰেচিডেণ্টত মানে জিকিব পাৰে আৰু আমি ছাপোৰ্টত আছোঁ বাকী আজি সিহঁতৰ কাৰণে কৰিম আৰু গোটেইখিনিৰ কাৰণে বাকী বহুত শুভেচ্ছা থাকিল তোমালৈ আৰু দেখিছেনে মানে ভোটৰ সকলোবিলাক আহিছে বাকী গেটৰ সন্মুখত এনেদৰে দিয়া হৈছে পোষ্টাৰবিলাক ওপৰত আঁৰি দিয়া হৈছে আৰু ইপিনে ষ্টুডেণ্ট আহিছে আৰু আহিব আছে তেন্তে ভিতৰলৈকে সোমাই দেখোঁ কেনেকুৱা হৈছে কি হৈছে ইপিনৰ পৰা এনেকৈ অংকুৰে ক'ব মানে কি কোৱা তুমি কিহত খেলিছা কেনেদৰে মোৰ নাম অংকুৰ দাস মই সাধাৰণ সম্পাদক মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ যাতে আমি সকলোৱে আৰু সহযোগিতা কৰি আৰু আশীৰ্বাদ কৰিব যাতে তেওঁ আজি ৰিজাল্টটো ভাল আহে তেন্তে লগ পাই আছোঁ মোৰ নাম শ্ৰী মৃগাংগত আৰু ভাইচ প্ৰেচিডেণ্টত জেউতি দাসে খেলিছে আৰু যে কাৰ্ড এনেকুৱাকৈ বনোৱা হৈছে বিভিন্ন কালাৰিং আৰ্ট পেপাৰ দিয়া হৈছে যি ইপিনে জেউতি ভয়ো আছে হয় এয়া ভোট খেলিব ল'ৰাবিলাকে জেউতি দাসৰ পাৰ্টি জয়যুক্ত কৰে ভৰ্তি জেউতিৰ কাৰণে কামত অকণমান ব্যস্ত হৈ আছোঁ ছাপৰ্টখিনি তাইক দিব দিব পাৰোঁ সেইখিনি দিবলৈ কিন্তু চেষ্টা কৰি আছোঁ বাকী মোৰ এতিয়া যাবৰ হ'ব কেতিয়া যাব লাগিব 9টাৰ পৰা মই সোমাব লাগিব খুলি নাজানৰ কাৰণে মজা ভিডিঅ' তাকে আৰু ভিডিঅ'খিনি চাব ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে যাতে আজি দেখাওঁ আৰু লগত আছে ডিম্পুল নাথেও তৰ্কত খেলিছে মানে ডিবেটত খেলিছে ইপিনে ডিম্পুল নমস্কাৰ মোৰ নাম শ্ৰী ডিম্পুল নাথ মই মহাবিদ্যালয় তৰ্কৰ আলোচনা সম্পাদক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আপোনালোকৰ পৰা ভোটটো যাতে পাই জয়যুক্ত কৰে আৰু লগতে আশীৰ্বাদ কৰিব এইখিনিয়ে হয় আপোনালোকে আশীৰ্বাদ কৰিব ছাপোৰ্ট কৰিব আৰু আমি আছোঁৱেই তেন্তে আৰু ভোটৰ যিহেতু ইয়াতে বাহিৰতে আমি ইপিনে এনেকুৱাকৈ আছোঁ সকলোৱে বেঞ্চবিলাক দিয়া হৈছে এনেদৰে আৰু যাৰ ভাগত মানে যিখিনি কাৰণে এজেণ্টৰ কাৰণে বা যিখিনি প্ৰাৰ্থীৰ কাৰণে ষ্টুডেণ্টখিনি আছে তেওঁলোকৰ কাম কৰিছে মই ঠিক তেনেকৈ কাগজখন দিলোঁ এতিয়া কোনে কিমান ফুল কৰে মানে এই কাগজখনৰ ওপৰতে গম পোৱা যাব মানে ইয়াতে
নম্বৰ 1ৰ পৰা দিয়া আছে একদম 405 মানে ইয়াতে গম পাম আৰু কিমান কেণ্ডিডেটে আজি পুল কৰে ইয়াৰ স্থিৰ কাটা দি থাকিব তুমি তাকে মোৰ 9টাৰ পৰা কৈছোঁ মই 9টাৰ পৰা ষ্টাৰ্ট হ'ব কুলিনেজনৰ কাম 12টালৈকে হ'ব নেকি তাকে আৰু এইখিনি সময় মই তাইক দিব লাগিব আৰু পিছলৈকেও আছোঁ মই আৰু তেন্তে দেখাই আছোঁ আপোনালোকক কামো আছে মই 9টাৰ পৰা দেখুৱাব নোৱাৰিম আগৰ সময়খিনিত মই আপোনালোকক ৰাখিছোঁ এইখিনি বাকী আপোনালোকৰ ভাল বুলি আশা কৰিছোঁ মোৰো বহুত ভাল কাৰণ আজি আমাৰ কলেজত বহুত এটা ডাঙৰ দিন তেন্তে লগ পাইছোঁ সহায় মাত্ৰ মানে আমাৰ টাইম হৈছে এতিয়া 9 বাজিব এজন হিচাপত মোক 5 নম্বৰ ৰুমত দিছে আৰু তাইক 7 নম্বৰ ৰুমত দিছে বাকী এইপিনে যে আছে আমাৰ আছে কালচাৰেল ছেক্ৰেটাৰী মানে তাই কালচাৰেলত খেলিছে কৃষ্ণা কৈ দিয়া নমস্কাৰ মই কৃষ্ণা ডাঙৰীয়া এইবাৰ কালচাৰেল ছেক্ৰেটাৰী ভৰ্তি কৰিছোঁ গতিকে গোটেইকেইটাৰে সহায় সহানুভূতি পাম বুলি বহুতে শুনিব বুলি আশা ৰাখিছোঁ আমাৰ আৰু এছামিজ ডিপাৰ্টমেণ্ট অসমীয়া বিভাগৰ আমাৰে ষ্টুডেণ্ট জুনিয়ৰখিনি আমি জিকিবই লাগিব আছামিজ দিবই লাগিব গতিকে গোটেইকেইটাৰে আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ আশীৰ্বাদ কৰিব তেন্তে লগ পাইছোঁ ভোট দিয়া হ'ল আৰু লগতে পুলিং এজেণ্টত আছিলোঁ তথাপিতো মই আধাতে আহিব লগা হ'ল কিবা এটা কাম আছে সেইকাৰণে মই কলেজৰ পৰা যাওঁ আৰু আহিম নেক্সট আৰু ইপিনে ভোট প্ৰদান চলি আছে সকলোখিনি ষ্টুডেণ্ট আহিছে বাকী মোৰো কামখিনি অকণমান কৰি দিলোঁ আৰু যিখিনি বাৰু আৰু মই আহিম মানে অকণমান কাম আছে সেইখিনি কৰি পেলাই আহিম বাকী দেখাইছোঁ ৰ'ব ষ্টুডেণ্টৰ ভিৰখিনি দেখাই আছোঁ ৰ'ব আছিল আমাৰ আজি 5 নৱেম্বৰ তাৰিখৰ আৰু ইলেকশ্যনখিনি গোটেই ষ্টুডেণ্ট ভৰ্তি হৈছে আৰু মেক্সিমাম ষ্টুডেণ্ট আহিব আছে এটালৈকে হ'ব ভোট প্ৰদান তাৰপিছত গণনা হ'ব তাৰপিছত ৰিজাল্ট ওলাব এইখিনি আছিল এনেকৈ দিয়া হৈছে গোটেইখিনি মই কৈছোঁ যে মই তৎক্ষণাত যাব লগা হ'ল মানে যদিহে মই কামখিনি সোনকালে কৰি পেলাই আহিব পাৰোঁ কলেজ ৰিটাৰ্ণ তেতিয়াহ'লে মই আকৌ দেখুৱাম নহ'লে ইয়াতে সমাপ্ত হ'ব বাকী আপোনালোকৰ আশা কৰিলোঁ ভালে আছে আজিলৈ ধন্যবাদ জনাইছোঁ